নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে শোণিতপুৰ লাইভ। আহিছো এক বিশেষ খবৰ। গুটলং গাঁৱত ব্যতিক্ৰমী ৰূপত শিক্ষক দিৱস উদযাপন। শিক্ষক দিৱসৰ দিনটোত বিনা বেতনেৰে শিক্ষাদান কৰা শিক্ষাগুৰুক বিশেষভাৱে সম্বৰ্ধনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংঘৰ। শিক্ষক দিৱসৰ দিনা সমগ্ৰ দেশতে শিক্ষাগুৰুক সন্মান জনোৱাৰ উদ্দেশ্যেৰে শিক্ষক দিৱস উদযাপন কৰি শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱা হয়। তেজপুৰ চহৰৰ নিকটৱৰ্তী গুটলং গাঁৱত অৱস্থিত সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংঘই ব্যতিক্ৰমী ধৰণে শিক্ষক দিৱস উদযাপন কৰি শিক্ষাগুৰুসকলক সন্মান জনাই আশীৰ্বাদ গ্ৰহণ কৰে। যুৱ সাংবাদিক তথা প্ৰাক্তন ছাত্ৰ ছাইদুল ইছলামে আগধৰা অনুষ্ঠানত সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ত বিনা বেতনেৰে সুদীৰ্ঘকাল শিক্ষাদান কৰা শিক্ষাগুৰুসকলক বিশেষভাৱে ফুলাম গামোচা, জাপি, মানপত্ৰ, কলম আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে গুটলং দোলাবাৰী অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। তেজপুৰৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, শোণিতপুৰ লাইভ। আচলতে কথাটো হ'ল যে আমাৰ জীৱনত শিক্ষকৰ যি ভূমিকা সেয়া আমি কেতিয়াও পাহৰিব নালাগে। মই এগৰাকী যিহেতু ময়ো সামাজিক ব্যক্তি হিচাপে মই সামাজিক বিভিন্ন কাম কাজ কৰোঁ, কিন্তু আমাৰ সমাজখনৰ মূল চালিকা শক্তি হৈছে শিক্ষক। আৰু শিক্ষাগুৰুসকলৰ বাবে আজি আমি মানুহ হিচাপে নিজকে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। গতিকে শিক্ষাগুৰুসকলৰ অৱদান আমি কেতিয়াও পাহৰিব নালাগে। আজি আমাৰ অনুষ্ঠানটো একমাত্ৰ এনেকুৱা অনুষ্ঠান যে আমাৰ শিক্ষাগুৰুসকলে আমাৰ সমাজখনত শৈক্ষিক উন্নয়নৰ লগতে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৰিহণা যোগাইছে। আৰু আমাৰ সমাজখনত যিসকল শিক্ষাগুৰুৱে আপোনালোকে ভালকৈ জানে যে তেজপুৰ পূৰ্বাঞ্চলৰ এই গুটলং দোলাবাৰী অঞ্চলত কোনো ধৰণৰ স্কুল নাছিলে। সেই সময়ত গুটলং গাঁৱৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত গঠিত হৈছিলে সূৰ্যোদয় হাইস্কুল। আৰু এই সূৰ্যোদয় হাইস্কুলখনত যিসকল শিক্ষাগুৰু বা যিসকল শিক্ষানুৰাগী ব্যক্তিসকলে বিনা বেতনে কষ্ট ত্যাগ স্বীকাৰ কৰি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি মানুহ হিচাপে গঢ়ি তুলিছিল, মানৱ সম্পদ হিচাপে গঢ়ি তুলিছিল, সেইসকলক আজি শিক্ষক দিৱসৰ দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকক সম্বৰ্ধনা জনাই তেওঁলোকক সেৱা জনাই তেওঁলোকৰ পৰা দুৱা আশীৰ্বাদ ল'বলৈ আমি সক্ষম হৈছোঁ। এয়ে আছিল আজিৰ এই অনুষ্ঠানটো। আৰু খুব সুন্দৰ অনুভৱ, কাৰণ আমি আজি এক স্বৰ্গীয় অনুভূতি আমি অনুভৱ কৰিব পাৰিছোঁ। শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাব